প্ৰসাদ বসুমতাৰী ডাঙৰীয়াই যিখিনি তেখেতে যোৱাকালি মন্তব্য দিছে নিজৰ MCLA সকলক লগত লৈ এক্স MLA লগত লৈ সেইখিনিৰ যিখিনি পইণ্টছ তেখেতে দাঙি ধৰিছে সেইখিনি কেইটামান ক্লেৰিটি বা ক্লেৰিফিকেশ্যন আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ আৰু কেইটামান প্ৰশ্ন তেখেতসকলকো আমি কৰিব বিচাৰিছোঁ যে আপোনালোকে কৈছে যে তেখেতসকলে BPF দলে কৈছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ডাঙৰ মানে কথা দিছে ডাঙৰ সপোন দেখাইছে মানুহক বা প্ৰমিছ দিছে কিন্তু সেই প্ৰমিছবিলাক সেই কথাবিলাক পূৰণ কৰিব পৰা নাই আৰু তাৰ ভিতৰত তেখেতে কৈছে যে বিশেষকৈ ককলাবাৰী সমষ্টিক লৈ তেখেতে কৈছে যে এটাও যদি কাম যদি দেখাব পাৰে যে তেখেতসকলে কৰিছে তো সেইখিনি চেলেঞ্জ বা প্ৰত্যাহ্বানো তেখেতে অপেনলি তেখেতে ৰাখিছে আৰু তেখেতে মিথ্যাচাৰী বা মিথ্যা বুলি কৈছে গণ্য কৰিছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক যে তেখেতসকলে মানে যিখিনি কাম কৰিব লাগে ভুৱা তথ্য তেখেতসকলে আমাৰ এছেম্বলিত তেখেতসকলে দাঙি ধৰিছে তো মই বা আমি আমাৰ টিম হিচাপে আমাৰ এলায়েন্স গভৰ্ণমেণ্ট হিচাপে আজি আপোনালোকৰ জৰিয়তে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 17 মাহত যিখিনি কাম হ'ল নিশ্চিতৰূপে বিভিন্ন সমষ্টিবাসী ৰাইজে সেইখিনি কথা নিজৰ অঞ্চলত কি কাম হৈছে কি কাম হোৱা নাই সেইখিনি তেখেতসকলে ক'ব বা জনাব বা আমিও দৰকাৰ পৰিলে জনাম তথ্য সহকাৰে কিন্তু আজি বিশেষকৈ যিহেতু ককলাবাৰীক টাৰ্গেট কৰি তেখেতসকলে আহিছিলে আমি ককলাবাৰীক মানে ফ'কাছ কৰি কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতসকলে কৈছিলে যদি এটাও কাম যদি দেখাব পাৰে এটাও কাম কৰিব পৰা নাই বহুতখিনি কথা দিছে ইলেকশ্যনৰ সময়ত সেইবিলাক কথা তেখেতে কৈছিলে যোৱাকালি আৰু তেখেতে কৈছিলে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হেনো এতিয়া ককলাবাৰীত নাথাকে ইয়াত ৰুম ভাড়া লৈছে আৰু ইয়াত ককলাবাৰীৰ পৰা নাযাওঁ আৰু আপোনালোকৰ লগতে থাকিম আৰু এতিয়া মানে তেখেত পলাই আছে তেনেকুৱা ধৰণৰ কথা মন্তব্য তেখেতে দাঙি ধৰিছিলে কিন্তু আমি ক'ব খোজোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অকল ককলাবাৰী নহয় গোটেই বিটিআৰৰ তেখেত মুৰব্বী এজন প্ৰধান তেখেত আমাৰ এই সমষ্টিত আমাৰ BTCৰ ভিতৰত 40খন সমষ্টিত তেখেত এজন গাৰ্জেন তেখেত প্ৰত্যেকটা সমষ্টিয়ে তেখেত এজন গাৰ্জেন প্ৰত্যেকখন সমষ্টিক তেখেতে চাব লাগিব আৰু প্ৰত্যেকখন সমষ্টিত তেখেতক যাব লাগিব আৰু নেতৃত্ব দিব লাগিব তেখেত কোনো বিশেষ এটা সমষ্টিলৈ তেখেত মানে ৰিজাৰ্ভ হৈ থাকিব তেনেকুৱা ধৰণৰ পজিশ্যনত তেখেত এতিয়া নাই তেখেত সকলক লৈ বিটিআৰবাসী ৰাইজ হিচাপে সকলোকে সমানভাৱে চোৱা সমানভাৱে কাম কৰা তেখেতৰ সেইটোৱে হৈছে নীতি আদৰ্শ আৰু এতিয়া দায়িত্ব যিটো পালন কৰিব লাগে পজিশ্যন হিচাপে তো এতিয়া মই ক'ব বিচাৰিছোঁ যে ককলাবাৰী হিচাপে তেখেতে কি কাম কৰিছে তেখেতৰ নেতৃত্বত কি কাম হৈছে কি কাম হোৱা নাই সেই দুই এষাৰ কথা আপোনালোকৰ মাজত মই দাঙি ধৰিব বিচাৰিছোঁ প্ৰথম কথা এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বিশেষকৈ ৰাস্তাৰ কথা উঠিছিল যে আমাৰ বিটিআৰ চৰকাৰৰ টাইমত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেনো খালি 5 কিলোমিটাৰ ৰাস্তা হৈছে সেইটো কিবা এটা তেখেতসকলৰ হয়তো যিটো ইনফৰ্মেশ্যন বা ডেটা যিটো পাইছে বা দেখাই আছে ভুল হ'ব পাৰে কাৰণ মানে প্ৰিণ্টিং হয়তো ভুল হ'ব পাৰে বা তথ্যটোৱেই তেখেতসকলে বেলেগ তথ্য দেখাই আছে কাৰণ ইয়াত যিটো কাম হৈছে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কমচে কম আমাৰ গুডউইল প্ৰজেক্টৰ জৰিয়তে 700 কিলোমিটাৰ আমি ৰাস্তা বনাইছোঁ আমাৰ এইখন চৰকাৰ অহাৰ পিছত 700 কিলোমিটাৰ আৰু বাকী যিটো আমাৰ PWD আছে আমাৰ ডিপাৰ্টমেণ্ট আছে তাৰ জৰিয়তে মোটামুটি এৰাউণ্ড 300 কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে তো অলমষ্ট টোটাল 1000 কিলোমিটাৰ ৰাস্তা এই 17 মাহৰ ভিতৰত ক'বলৈ গ'লে একচুৱেলিতো 8-9 মাহে আমি চান্স পাইছোঁ এই 17 মাহৰ ভিতৰত বনোৱা হৈছে তো এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ তাৰ ভিতৰত আমাৰ ককলাবাৰী সমষ্টিৰ ভিতৰত আমাৰ মুঠতে 26খন ৰাস্তা হৈছে অকল ককলাবাৰী সমষ্টিত 26খন ৰাস্তা অকল ককলাবাৰী সমষ্টিত হৈছে সেইটো আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ তেখেতসকলে যিটো দাবী কৰিছে যে ইয়াত একো কাম হোৱা নাই এতিয়া আমি স্পষ্টকৈ আপোনালোকে ভেৰিফাই কৰিব পাৰে আমি মানুহক লৈ যাব পাৰিম 26খন ৰাস্তা ইয়াত হৈছে আৰু ইয়াত 23খন অংগনৱাড়ী চেণ্টাৰ আৰু তাৰ ভিতৰত 5খন মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে অংগনৱাড়ী চেণ্টাৰ 23খন আৰু তাৰ ভিতৰত 5খনটো আমাৰ মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে তাৰপিছত ইয়াত আছে যে টোটাল 8 ইৰোশ্যন প্ৰটেকশ্যন স্কিম মানে আমাৰ বান্ধ না যিটো মানে গৰাখহনীয়া সেইটোৰ 8খন প্ৰজেক্ট ইয়াত কাম কৰা হৈ আছে সেইটো আপোনালোকৰ জৰিয়তে আমি জনাব খোজোঁ তাৰপিছত ইয়াত আমাৰ কলেজ অফ এগ্ৰ ফৰেষ্ট্ৰি এণ্ড বায়'ডাইভাৰ্চিটিৰ ফাউণ্ডেশ্যন সেইটো অলৰেডি কৰা হৈছে সেইটো কাম অলৰেডি আৰম্ভ হৈছে তাৰপিছত ইয়াত আছে যে আমাৰ 8খন কম্প'জিট স্কুল ইয়াত বনোৱা হৈছে ককলাবাৰীৰ ভিতৰত তাৰ ভিতৰত যিবিলাক হয়তো ক্লাছ 10 লৈকে আছিল এতিয়া আপগ্ৰেডেশ্যন হৈ ক্লাছ 12 লৈকে যাব তো সেই তেনেকুৱা ধৰণৰ মানে কাম অলৰেডি কৰা হৈছে
ইয়াত আমাৰ কোকলাবাৰীৰ ভিতৰত সায়েন্স ষ্ট্ৰীম কোনো কলেজত কোনো ইনষ্টিটিউশ্যনত নাছিলে। সায়েন্স ষ্ট্ৰীম পঢ়াৰ কাৰণে আমাক বহুতে আমাৰ বেলেগ বেলেগ জাগাত যাব লগা হৈছিল, পাঠশালা বৰপেটা বা তেনেকুৱা বেলেগ জাগাত যাব লগা হৈ আছিল। কিন্তু এতিয়া এখন চৰকাৰ অহাৰ পিছত আমাৰ এতিয়া বি কিষাণ কলেজ যিটো জালাহ, তাতে এটা সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰি দিয়া হৈছে।